হাই বন্ধুসকল, ৱেলকাম টু মাজুলী চিটি চেনেল। বন্ধুসকল, আপোনালোকে জানে যে মাজুলী এখন সত্ৰনগৰীৰ স্থান। সেইবাবে আজি মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ দক্ষিণপাট সত্ৰৰ পৰিৱেশ। বন্ধুসকল, এখন দক্ষিণপাট সত্ৰৰ প্ৰথম গেট। চাওক তাৰ পৰিৱেশ। চাই লগে পৰিৱেশটো। কি সুন্দৰ পৰিৱেশ বন্ধুসকল, আশা কৰোঁ আপোনালোকেও চাবলৈ আহিব পাৰে। বন্ধুসকল, এইখন দক্ষিণপাট সত্ৰৰ ছেকেণ্ড গেট। আপোনালোকে এইখনেদি ভিতৰলৈ সত্ৰৰ ভিতৰলৈ সোমাই যাম। পৰিৱেশ বন্ধুসকল, মই দেখুৱাই আছোঁ দক্ষিণপাট সত্ৰৰ পৰিৱেশ। দক্ষিণপাট সত্ৰৰ ডাঙৰ পুখুৰী আছে, এই পুখুৰীটো চাই লওক আপোনালোকে। মানুহ আহিছে গৈছে। পুখুৰীটো ইটো পাৰে বহা, সেই বহাবিলাক মই দেখুৱাম বাৰু পাছত আপোনালোকক। বন্ধুসকল, এইটোৱে দক্ষিণপাট সত্ৰৰ নামঘৰ। চাই লওক নামঘৰটো পৰিৱেশ মই দেখুৱাই দিম। এইবোৰ মণিকূটৰ, দক্ষিণপাট সত্ৰৰ মণিকূটৰ বেৰত গাছ। চাই লওক ভগৱান নৰসিংহ অৱতাৰ। নিশ্চয় আপোনালোক আহিব বুলি আশা ৰাখিছোঁ এইবিলাক চাবলৈ। চাওক ভগৱানৰ কুৰ্ম অৱতাৰ। মৎস্য অৱতাৰ। কল্কি অৱতাৰ। নামঘৰটো আৰু মণিক নামঘৰ মণিকূটৰ বেৰত অংকন কৰা আছে। কি সুন্দৰ লাগিছে।
চাই লওক এবাৰ। দেখিছে দক্ষিণপাট সত্ৰৰ শহাপহু প্ৰসাদ খাই আছে, কি ধুনীয়া লাগিছে। ভিডিঅ'খন আপোনালোক আহিব দক্ষিণপাট সত্ৰৰ পৰিৱেশ চাবলৈ এবাৰ। ইয়াৰ কাষত আছে হৰিণা পহু, চাই লওক। ঘাঁহ দিয়ে থৈছে, ঘাঁহ দি থৈছে দিছে নিশ্চয়, কি সুন্দৰ লাগিছে। এইটো দক্ষিণপাট সত্ৰৰ দুমহলীয়া অকল কাঠেৰে সজা ঘৰ। চাই ওপৰলৈ উঠি যাওঁ, দুমহলীয়া। চাওঁ দুমহলীয়া ঘৰ। ইয়াৰ পৰা দেখুৱাম এতিয়া দক্ষিণপাট সত্ৰৰ পৰিৱেশটো চাব হয়। ইয়াৰ পৰা কেনেকুৱা লাগে বহাব। পুখুৰীটো চাই লওক, কেনেকুৱা লাগিছে বন্ধুসকল। ভাল লাগিলে মোক কমেণ্ট কৰি ক'ব। সত্ৰাধিকাৰ এজন সত্ৰাধিকাৰ শ্ৰী শ্ৰী ৰামানন্দ দেৱ গোস্বামী। এইবোৰ বহাবোৰ দেখিছেনে, কেনেকুৱা লাগিছে বন্ধুসকল। চাওক বন্ধুসকল, এইটো আছে ভগৱান বিষ্ণুৰ 10টা অৱতাৰ। চাব ইয়াত কি সুন্দৰকৈ সজোৱা আছে। ইয়াত চাব মৎস্য অৱতাৰ, চাই লওক। অৱতাৰ কুৰ্ম অৱতাৰ, পৰশুৰাম অৱতাৰ, ৰাম অৱতাৰ, নৃসিংহ অৱতাৰ। এয়া বামন অৱতাৰ নিজে বুদ্ধ অৱতাৰ।
এয়া কল্কি অৱতাৰ বলোৰাম অৱতাৰ ইমান গৈছে যে এইটো দক্ষিণ বৰ আপোনালোকৰ দৃশ্য দেখিছে এইটো এটা হল এইটো লাজ ভাল আছিলে মই আশা কৰোঁ আপোনালোকৰ আহিব নিশ্চয় মাজুলীলৈ বন্ধুসকল মই আজি মোৰ এই চেনেলটোত নতুনকৈ ভিডিঅ' দিছোঁ গতিকে কি হৈছে মই নাজানো আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিলৈ ইমানেই বাই বাই